এই চেনেলটোলৈ আপোনাক স্বাগতম। এই ভিডিঅ'টোৰ যোগেদি অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ এটি থুলমূল আভাস দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ আপুনি ভিডিঅ'টো শেষলৈ চাব। উপন্যাসখনৰ লিখক কাঞ্চন বৰুৱা দেৱ। উপন্যাসখনৰ প্ৰথম ভাগত এজন ব্যক্তি পিতৃ-মাতৃৰ কথাত বাধ্য হৈ ল'ৰালিৰ সুখৰ জীৱন বাদ দি মায়াৰ লগত বিবাহপাশত আবদ্ধ হয়। প্ৰথম অৱস্থাত মায়াৰ প্ৰতি অৱহেলা কৰিছিল যদিও পাছত মায়াৰ আদৰক আদৰি ল'বলৈ বাধ্য হয়। স্বামী-স্ত্ৰী দুয়ো দায়িত্বশীল ব্যক্তিৰ পৰিচয় দিয়ে। তেওঁলোকৰ কণমানি জীয়ৰী পখিলীৰে সতে দিহিঙৰ পাৰৰ এটি সৰু টিলাৰ ওপৰত এটি ঘৰত তেওঁলোকৰ সুখৰ সংসাৰ। হঠাৎ দুৰ্ঘটনাত সংসাৰখন থান-বান হৈ যায়। পাছত টোপনিৰ পৰা সাৰ পাই ব্যক্তিজনে অনুভৱ কৰে যে সেয়া এক সপোনহে আছিল। পাছৰ খণ্ডত চাৰিজন বন্ধু লগ লাগি দিহিং নৈৰে নাৱত ফুৰিবলৈ যায়। নৈৰে গৈ থকা সময়ত তেওঁলোকে নৈৰ দুয়ো পাৰে প্ৰাকৃতিক সৌন্দৰ্য দেখি আপ্লুত হৈ পৰে। পাছত এখন গাঁৱত উপস্থিত হোৱাত তাৰ পৰা আগলৈ নাযাবলৈ গাঁওবুঢ়াই উপদেশ দিয়ে। লগতে কয় যে এই ঠাইৰ পৰা আগলৈ যোৱা মানুহ আজিলৈ উভতি অহা নাই। ইয়াকে নামানি চাৰি বন্ধুই নাৱৰীয়াজনক গাঁওখনতে এৰি তেওঁলোকেই নাওখন চলাই আগুৱাই যায়। বনৰীয়া জন্তু, চৰাই, ফুলনি, গছ-গছনি, পাহাৰ আদিৰ মনোৰম দৃশ্যই তেওঁলোকৰ মন আকৰ্ষণ কৰে। এনেকৈ গৈ থাকোঁতে এদিন ৰাতি ভয়ানক বতাহ-বৰষুণৰ কবলত পৰে। বতাহ ধুমুহাত তেওঁলোকৰ লগত নিয়া সকলো সামগ্ৰী নষ্ট হৈ যায়। কোনোমতে প্ৰাণকেইটা ৰক্ষা পৰে। চাৰি বন্ধুৰ মাজৰে প্ৰফেচাৰ বন্ধুক প্ৰায় মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰে। তেওঁৰ মাত পাবলৈ চেষ্টা কৰে। প্ৰফেচাৰে গৌৰী গৌৰী বুলি চিঞৰে। তিনি বন্ধুৱে প্ৰফেচাৰে ভ্ৰম বকা বুলি ভাবে। পুনৰ কমলনগৰ পদুম সৰোবৰৰ কথা ক'বলৈ ধৰে। আগৰ জনমত প্ৰফেচাৰে চন্দন নামেৰে এই ঠাইতে বাস কৰিছিল বুলি কয়। তিনি বন্ধুক পতিয়ান নিয়াবলৈ চেষ্টা কৰে। প্ৰমাণ দিয়াৰ উদ্দেশ্যে নাও এৰি খোজকাঢ়ি আগবাঢ়ে। প্ৰফেচাৰে কমল সৰোবৰৰ প্ৰমাণ দি আগৰ জনমৰ জীৱনী ক'বলৈ আৰম্ভ কৰে। ১৩০০ বছৰ আগতে প্ৰফেচাৰৰ নাম আছিল চন্দন। তেওঁ মাকৰ লগত কমলনগৰত বাস কৰিছিল। পিতৃ-মাতৃহীনা চম্পা তেওঁৰ ভগ্নী। জন্মসূত্ৰে চন্দন বকুলপুৰৰ। পঢ়া জীৱন সামৰি এবাৰ মাঘ বিহুৰ সময়ত চন্দন বকুলপুৰলৈ ফুৰিবলৈ যায়। মাঘৰ বিহুৰ ম'হ যুঁজ হৈ থাকোঁতে এটা দুৰ্ঘটনাক্ৰমে চন্দন আৰু গৌৰীৰ সংযোগ ঘটে। গৌৰী বকুলপুৰৰ ৰাজবিষয়াৰ ছোৱালী। সম্ভ্ৰান্ত ঘৰৰ ছোৱালী হিচাপে গৌৰী গম্ভীৰ স্বভাৱৰ। উমা আৰু অশোক চন্দনৰ ভাল বন্ধু-বান্ধৱী। বিভিন্ন আমোদ-প্ৰমোদ আৰু হাঁহি-ধেমালিৰ মাজেৰে তেওঁলোকৰ জীৱন অতিবাহিত হৈছিল। চন্দন বকুলপুৰৰ ৰাজবিষয়া আছিল। এবাৰ হঠাৎ অইন ৰাজ্যৰ সৈন্য সামন্তই বকুলপুৰ আক্ৰমণ কৰিবলৈ আহে। ফলত যুদ্ধ হয়। এই যুদ্ধত জয় হ'বৰ বাবে চম্পাই বুদ্ধিমত্তাৰে এটা পৰিকল্পনা চন্দনৰ আগত প্ৰকাশ কৰে। চন্দনৰ ওপৰত যুদ্ধখনৰ গুৰু দায়িত্ব পৰিছিল। ভনীয়েক চম্পাৰ বুদ্ধিয়ে যুদ্ধখনত বহুত সহায় কৰিছিল যদিও শত্ৰুপক্ষৰ বিশাল সৈন্য বাহিনীৰ হাতত বকুলপুৰৰ প্ৰায় সকলো পুৰুষ সৈন্য মৰি শেষ হৈছিল। পাছলৈ চন্দন আৰু গৌৰীৰ বুদ্ধিত বহু সৈন্যৰ মৃত্যু হয় আৰু বহুতো ভয় খাই পলাই যাবলৈ বাধ্য হয়। সৈন্যক খেদি গৈ থাকোঁতে চন্দনে বেয়াকৈ আঘাত পায়। এই সময়ত গৌৰীয়ে চন্দনৰ যথেষ্ট যত্ন লয় আৰু এইদৰে দুয়োৰে মাজত থকা ভাল পোৱা দুয়ো অনুভৱ কৰে। আনফালে বকুলপুৰৰ প্ৰধান যুদ্ধস্থলীত বকুলপুৰৰ প্ৰায় সকলো পুৰুষৰ মৃত্যু ঘটে। দুই এজনক লগত লৈ অশোকে যুদ্ধ চলাই যায়। চম্পাই মহিলাসকলক লগত লৈ যুদ্ধ কৰিবলৈ আগবাঢ়ি আহে আৰু যুদ্ধত বীৰাংগনাৰ পৰিচয় দিয়ে। যুদ্ধত চম্পা গুৰুতৰভাৱে আহত হয় আৰু মৃত্যুৰে যুঁজি থাকে। দীৰ্ঘ সময় ধৰি চন্দন আৰু গৌৰীৰ সন্ধান নোপোৱাত উমা আৰু চম্পাৰ বাহিৰে সকলোৱে সিহঁত দুয়োৰে মৃত্যু হোৱা বুলি ধাৰণা কৰে। পাছত চন্দন আৰু গৌৰী ঘৰ আহি ওলায়। চন্দনৰ অৱস্থা শোচনীয় দেখি সকলোৱে যত্ন লয়। চন্দনে চম্পাক নেদেখি বিচাৰ লয়। পাছত তাই আহত হোৱা বুলি গম পায়। চন্দন আৰু চম্পাক একেটা কোঠাতে
ৰখা হয়। চম্পাই বহু সময়ত কোৱা কথাবোৰ চন্দনৰ বুজিবলৈ টান হৈছিল। অসুস্থ অৱস্থাত তাই দুয়োৰে জীৱনত পাৰ হৈ যোৱা ঘটনাবোৰৰ বৰ্ণনা কৰিবলৈ ধৰে। সময় যোৱাৰ লগে লগে তাইৰ অৱস্থা অধিক বেয়ালৈ ঢাল খায়। উশাহ চুটি হৈ আহে আৰু মৃত্যু ঘটে। মৃত্যুৰ সময়ত কৈ যোৱা কথাৰ পৰা চন্দনে বুজিব পাৰিছিল যে চম্পাই চন্দনক প্ৰাণ ভৰি ভাল পাইছিল। তাইৰ প্ৰেমিক আন কোনো নহয়, সেয়া চন্দন। আনহাতে চন্দনে গৌৰীক ভাল পাই থকা কাৰণে চম্পাৰ মনৰ কথা বুজিব পৰা নাছিল। চম্পাইও কোনোদিন চন্দনক পোনপটীয়াকৈ কথাষাৰ কোৱা নাছিল। চন্দনে চম্পাৰ মনৰ কথা জানিব পাৰি দুখত ভাঙি পৰে আৰু দেহৰ অৱস্থা শোচনীয় হৈ পৰে। মৃতপ্ৰায় অৱস্থাৰ পৰা সুস্থ হৈ উঠে। পাছত চন্দন আৰু গৌৰীৰ মাজত বিয়া হয়। বিয়াৰ পাছত চন্দন, গৌৰী আৰু চন্দনৰ মাক বকুলপুৰৰ পৰা কমল নগৰলৈ উভতি আহে। ৩০০ পৃষ্ঠাৰ ওপৰত থকা উপন্যাসখনৰ এক থুলমূল আভাসহে দিলোঁ। ভুল হ'লে ক্ষমা কৰিব। প্ৰকাশ কৰিবলৈ যাওঁতে বহুতো চৰিত্ৰ লুপ্ত হৈছে। বেছি দীঘলীয়া হ'লে আমনিদায়ক হ'ব বুলিয়েই এনে কৰা হ'ল। সময় উলিয়াই এই কালজয়ী উপন্যাসখন পঢ়িব। ধন্য ঔপন্যাসিক কাঞ্চন বৰুৱা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগলৈ এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰা হ'ল। জয় আই অসম, জয় ভাষা জননীৰ।